ইতিমধ্যে আগৰ দৰে ব্লগত আপোনালোকে ইয়াৰ আগৰ পাৰ্টখিনি দেখিলে মূৰত তেল দিয়া ৰখা আৰু আজি হৈছে জোৰোণ আৰু ছোৱালী অনা। আমি আহিছোঁ প্ৰথমতে জোৰোণৰ লগত। জোৰোণৰ গাড়ী আগে আগে গৈ আছে আৰু অলপ দেৰি পিছত দৰা গাড়ীও আহিব আৰু আমি গৈ আছোঁ এইখন গাড়ীত, আমাৰ আপাহঁতৰ গাড়ীত। আন্তৰিকা, মই আৰু আন্তৰিকা লগৰ আৰু আপা চুন দাদা এনেকৈ কৰি। আৰু এয়া আমি আহি পালোহি ধেমাজি বিষ্ণু মন্দিৰতে বিয়াখন অনুষ্ঠিত কৰা হৈছে আৰু এয়া কইনাৰ পেহীয়েকে নিয়ম কৰি আছে দৰাৰ আপ্পায়েকক লগত আৰু এয়া আদৰি নিছে। আৰু এয়া সমাজৰ আগত কইনাক উলিয়াই আনি দৰা ঘৰৰ পৰা দি পঠিওৱা জোৰোণৰ সামগ্ৰীবোৰ এপদ এপদকৈ কইনাক দি জোৰোণৰ নিয়ম কৰা হ'ল। আৰু এয়া দৰাৰ ভনীয়েকে নতুন বৌয়েকক মিঠাই খুৱাই আছে। আৰু জোৰোণৰ পিছত এয়া আমি সকলোৱে আহিলোঁ কইনা ঘৰৰ পৰা ব্যৱস্থা কৰি দিয়া হোটেলখনত জলপান আৰু চাহ খাবলৈ। আৰু তাৰপিছতে আহি পালেহি আমাৰ দৰা। এয়া দৰা আৰু এয়া দৰা বহি আছে কইনাৰ অপেক্ষাত। আৰু কণ্টেক সময়ৰ পিছতে দেৱে মন্ত্ৰোচ্চাৰণ কৰিব আৰু কইনা আৰু দৰাৰ যুগ্ম জীৱনৰ পাতনি মেলিব। আশা কৰিছোঁ তেওঁলোকৰ যুগ্ম জীৱন সুখময় হওক, আনন্দময় হওক। কইনা অনাৰ পিছত আমি আকৌ ৰাস্তাত আহি থাকোঁতে আমাৰ চাহ খালোঁ। এয়া আমি সকলোৱে বহি চাহ অৰ্ডাৰ দিছোঁ। আৰু এয়া দৰা আদৰাৰ নিয়ম কৰিলে মাকে। তাৰপিছত আকৌ আৰম্ভ হ'ল আমাৰ বিহু।